দেউতা মা বাবা আহিলা দেউতা মই যে মেডিকেলত এণ্ট্ৰেঞ্চ দিছিলোঁ মই দিল্লী মেডিকেল কলেজত চিট পাইছোঁ দেউতা। হয় নেকি বাবা? হয় দেউতা। তেনেহ'লে মালিকে আমাৰ মুখৰ পিনে চাইছে। মই কৈছিলোঁ নহয় তই চিট পাবি। কিন্তু দেউতা কথা এটা হ'ল, এতিয়াতো পইচা বহুত লাগিব। কি কৈছ? তই পইচাৰ কাৰণে চিন্তা কৰিব নালাগে। তোৰ দেউতা এঠাইলৈকে জীৱিত আছে নহয়, পইচা যেনেকৈ হওক মই যোগাৰ কৰিম। তই কেৱল ভালকৈ পঢ়া শুনা কৰিবি আৰু তই ভালকৈ পঢ়া শুনা কৰি ডাঙৰ ডক্টৰ হ'বি। তেথান মই ডক্টৰৰ দেউতা হ'ম আৰু তুমি ডক্টৰৰ মা হ'বা। বল এতিয়া ৰুমত যাওঁ। ও রঘু, রঘু ভাৰত আছা না নাই? ও রহিম নেকি? পিছে খবৰ শুনিছা না নাই? কেনেকুৱা খবৰ? মানে আমাৰ ৰাহুলে দিল্লী মেডিকেল কলেজত চিট পাইছে নহয়। ও এটা তো বহুত ভাল কথা। তই তো ল'ৰাটাক ইমান কষ্ট কৰি পঢ়াইছা, ভগৱান তাৰ মনৰ আশা পূৰ্ণ কৰিছে, শুনি বহুত ভাল লাগিল। বহ। এতিয়া নবহো দিয়া, মই মানে অলপ পইচাৰ টেনশ্যনত আছোঁ। কাইলৈ ৰাহুলে দিল্লীলৈ যাব নহয়, তোক মানে মই খবৰটো দিব আহিছিলোঁ। তোৰ লগত মই পিছত লগ কৰিম। আহো দিয়া। হ'ব। দেউতা মা কি হ'ল বাবা? আহিছোঁ ৰ। দেউতা এতিয়া মোৰ যোৱাৰ সময় হ'ল, মই ওলাওঁ নহ'লে। মা আহো এতিয়া। বাবা বিদেশলৈ এতিয়া তুমি যাবলৈ ওলাইছা, ভালদৰে চাই চিতি থাকিলে নিজৰ দেহৰ যতন ল'বা আৰু ভালদৰে পঢ়া শুনা কৰিবা। তেন্তে যাব পাৰি, ভালদৰে পঢ়া শুনা কৰিবি আৰু তই পইচাৰ চিন্তা কৰিব নালাগে। পইচা যেনেকৈ হওক মই যোগাৰ কৰি দিম। তই কেৱল ভালকৈ পঢ়া শুনা কৰিবি আৰু তই এই পইচাখিনি ৰাখ। মোক আশীৰ্বাদ কৰক দেউতা। রহিম, রহিম ঘৰতে আছা না? মুস্তাৰ, বহ।
দাদা পিছে মনটো ইমান বেজাৰ কিয়? এই নকবি আৰু এই ৰাহুলে যে দিল্লীলৈ পঢ়িবলৈ গ'ল, আজি 5 বছৰ পাৰ হৈ গ'ল, এবাৰো ঘৰত অহা নাই। ইয়াৰ মাকে তাক খবৰ কাৰণে পাগল হৈ গৈছে। তাক মাজে মধ্যে কেৱল ফোনতহে কথা হয়। ইয়াৰ মাকক বহুত মেডিকেলত লৈ গ'লো, একো নহয়। ডক্টৰে কৈছে কেথান বা কি হৈ যায় ক'ব নোৱাৰি। এতিয়া আৰু চিন্তাত মানে টেনশ্যন নলবি দাদা, টেনশ্যন নলবি। মংগলে তোৰ কামনা কৰিব, কামনা কৰিব। তৰুণ, তৰুণ, কি হ'ল তৰুণ? হেল্ল', ৰাহুল হয় না? য়েছ, মই ডক্টৰ ৰাহুল। কোনে কৈছে? মই তোমাৰ দেউতা কৈছোঁ। অঁ, দেউতা নেকি? ভালে আছা? অঁ, ভালে আছোঁ। আজি বহুত দিন হৈ গ'ল, তুমি ঘৰত অহা নাই। এবাৰ ঘৰত আহা। মই মানে অলপ বিজি আছোঁ তো, আৰু আপোনাকতো কোৱাই নাই, কেইদিনমান আগত মেডিকেল পাছ কৰাৰ পিছত মোৰ ইয়াত চাকৰি হৈছে। মইতো এতিয়া যাব নোৱাৰোঁ। তাৰ মানে বাবা, আজি তোমাৰ মাকে হঠাতে আমাক এৰি চিৰদিনৰ কাৰণে গুচি গ'ল। অঁ, হয় নেকি? খুব বেয়া লাগিল। কি কৰা যাব এতিয়া? ঠিক আছে, মই চেম্বাৰত অলপ বিজি আছোঁ, মই আপোনাক পিছত ফোন মাৰি আছোঁ। হেল্ল', হেল্ল', হেল্ল'। দেউতা, দেউতা।
তই আহিছা বাবা। আজি ইমান দিন পিছত ঘৰত আহিলি। তোক চাব কাৰণেতো মই পাগল হৈ গৈছিলো। তোৰ মাকে তোৰ কথা চিন্তা কৰি কৰি আমাক এৰি গুচিয়েই গ'ল। এই পৃথিৱীত তোৰ বাহিৰে আৰু এতিয়া মোৰ কোনো নাই। মোৰ এতিয়া বহুত বেমাৰ হৈ গৈছে। মোক বা মালিকে কেথান লৈ যায়। এই বুঢ়া বয়সত বেমাৰ চেমাৰ অলপ হয়ে, সেইটো লৈ টেনশ্যন কৰিব নালাগে। মই আহিছোঁ যেতিয়া চব ঠিক হৈ যাব। মই মেডিচিন লিখি দি আছোঁ। হয়, তই আহিছা যদি আৰু মোৰ কিহৰ টেনশ্যন? নাই নাই, মই আহিছোঁ ঠিকেই, কিন্তু বেছি দিন ইয়াত থাকিব নোৱাৰোঁ। মই আকৌ কালিয়ে দিল্লীলৈ ঘূৰি যাব লাগিব। মোৰ অলপ ইমাৰ্জেঞ্চি আছে। আৰু আপোনাক এটা কথা কোৱাই নাই নহয়, মই অলৰেডি তাতে বিয়াও কৰিছোঁ। বিয়া পাতিছ? বোৱাৰীক লগত অনা নাই? নাই নাই, তাই বহুত ধনী ঘৰৰ ছোৱালী। তাই সৰুৰে পৰা টাউনত ডাঙৰ দীঘল হৈছে, আৰু তাইও দিল্লীত ডক্টৰ। তাই গাঁৱত থাকিব নোৱাৰে নহয়। এতিয়া মোৰ চলা ফিৰাত অসুবিধা হৈ গৈছে। মোক নেথান কোনে চাব? সেইটো লৈ টেনশ্যন কৰিব নালাগে। মই আহোঁতে আলোচনা কৰি আহিছোঁ। মই যোৱাৰ আগত আপোনাক বৃদ্ধাশ্ৰমত থৈ যাম। বৃদ্ধাশ্ৰম? সেইটো কি? বৃদ্ধাশ্ৰম মানে তাতে বুঢ়া মানুহবিলাক থাকে, আৰু সিহঁতৰ লগত আপুনিও থাকিব। আৰু আপোনাক চোৱা চিতা কৰাৰ মানুহ তাতে থাকিব। পইচা পাতি লৈও টেনশ্যন কৰিব নালাগে। মই পইচা পঠাই দিম। আৰু কালি আপুনি মৰ্ণিঙত ওলাই থাকিব। মই খুব টায়াৰ্ড হৈছোঁ। মই এতিয়া অলপ ফ্ৰেছ হৈ আহোঁ। বিচাৰি নাপাই মৰমৰ অকলে অকলে মুছাফিৰ গুচি যায়। দিলৰে দৰদি তাৰ বিনখনি বাই। অকলে অকলে মুছাফিৰ গুচি যায়।
আছিল ফুলি আশা ভৰা বহু ফুল, আশা ভৰা বহু ফুল। তাৰো দিলত আছিল ফুলি আশা ভৰা বহু ফুল, আশা ভৰা বহু ফুল। প্ৰেমত মুজি এক হাচিনাৰ হৈছিলে বিয়া ফুল, হৈছিলে বিয়া ফুল। যদিও বা ৰূপৱতী পিছে অভিমানী তাই, হিয়াৰে মৰমুখে দলতেৰে দুখী চাই। নুবুজিলে প্ৰেম কিনো তাই, মুছাফিৰে অকলে বিলাই, মুছাফিৰে অকলে বিলাই। আজিৰ দিনটো মোৰ জীৱনৰ আটাইতকৈ আনন্দৰ দিন। আজি ৩/৭/২০১৪ মোৰ ল'ৰাই দিল্লী মেডিকেল কলেজত পঢ়িবলৈ গ'ল। মোৰ একমাত্ৰ সন্তান বাহিৰত পঠিয়াই দিয়াৰ পিছত সন্তান ওচৰত নথকাৰ বেদনা উপলব্ধি কৰি আছোঁ। এটা দিন পাৰ হওঁতে যেনিবা এটা যুগ পাৰ হোৱা যেন লাগিছে। তথাপিও মই দুখী, কাৰণ মোৰ ল'ৰাই ভৱিষ্যতে ডাঙৰ মানুহ হ'ব। মোৰ হাজাৰ কষ্টৰ মাজত ল'ৰাটোৰ কাৰণে পইচা লগাত অলপ অলপকৈ গোটেই মাটি বিক্ৰী কৰিছোঁ। অৱশেষত পইচাৰ অভাৱত তাৰ মাকৰ চিকিৎসা কৰিব নোৱাৰাত হঠাৎ ৩/৫/২০১৮ তাৰিখে চিৰকালৰ বাবে আমাৰ পৰা বিদায় ল'লে। মৃত্যুৰ আগত তাৰ মাকে ল'ৰাটোক ডক্টৰ হিচাপে দেখা নাপালে। এই 5 বছৰৰ ভিতৰত যিমানবাৰ ফোন কৰিছোঁ, হঠাৎ কেতিয়াবা ফোন ৰিচিভ কৰি কথা পাতিছে, আৰু বেছিভাগ সময় বিজি থকাৰ কাৰণে মোৰ ফোন ৰিচিভ কৰিব পৰা নাই। কাৰণ মোৰ ল'ৰা বহুত ডাঙৰ ডক্টৰ, সকলো সময়তে বিজি থাকে। আৰু এইটোৱে মোৰ জীৱনৰ লক্ষ্য আছিল। মই মোৰ পুত্ৰক এদিন ডাঙৰ ডক্টৰ বনাম, কাৰণ মোৰ পুত্ৰই মোৰ গৌৰৱ। খুঁজে খুঁজে তুমি মোৰ ছায়া শব্দ দেখে
নহয় তোমার কথা ও মোর দেউতা মনে যদি দেউতা মোক ক্ষমা কৰি দিয়ক আপোনাৰ বৃদ্ধাশ্ৰমত থোৱাৰ পিছত মই মোৰ সকলো ভুল উপলব্ধি কৰিব পাৰিছো আজি আপোনাৰ কষ্টৰ ফলতো মই ডক্তৰ হ'ব পাৰিছো মোক ডক্তৰ বনাবলৈ গৈ আপুনি গোটেইখিনি মাটি বিক্ৰী কৰিছে আৰু মোৰ পঢ়াৰ খৰচ দিয়াৰ কাৰণে মা চিকিৎসা কৰিব পৰা নাই মই ভুলবশত আপোনাক বৃদ্ধাশ্ৰমত পঠাইছিলো দেউতা বলক আপোনাক দিল্লীলৈ লৈ যাম আৰু আমি তাত একেলগে থাকিম হয় আপুনি ঠিকেই কৈছে দেউতা মোৰ পুত্ৰই মোৰ গৌৰৱ